বহুত ঠাণ্ডা হয়। তো আজি আপোনালোকক এটা সৰু যে ভ্লগ এটা বনাম। তো আজি মানে কি আইন কাটি বতৰতো সকলোৰে ধান কটা। এতিয়া মই ভিডিঅ'টো বনাই এতিয়া ধান কাটিব যাব লাগিব। তো ধান কাটিমগৈ। তো আইন কাটি বতৰত আজি আপোনালোকক দেখাম যে এটা সৰু ভ্লগ এটা বনাম। আমাৰ পথাৰখনত আপোনালোকক গোটেই ধানৰ বতৰৰ সকলোবোৰ দেখাই দিম মানে। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো শেষ নকৰাকৈ নাযাব কিন্তু চাই যাব। বহুত আমেজ পাব ভিডিঅ'টোত, ভাল লাগিব চাই। তো ব'লক আমি পথাৰৰ সকলোবোৰ উপভোগ কৰোঁ। এইবিলাক দেখা পাইছে, হেৰি আহিছেতো এতিয়া পঞ্চায়ত ইলেকশ্যনবোৰ আহিছে। পঞ্চায়ত ইলেকশ্যনৰ ইয়াতে বেনাৰবোৰ মাৰি থৈছে এনেকৈ। তো ব'লক আজি আপোনালোকক মই দেখাম আমাৰ শুৱনি গাঁওখনিৰ এখন শুৱনি পথাৰ, য'ত সকলো ধৰণৰ মুভমেণ্ট আছে, সকলো উপভোগ কৰিব পাব। এইখনে আহিছে আমাৰ সকলোৰে মৰমৰ, সকলোৰে আৱেগৰ এখন পথাৰ। সকলোৰে সপোনৰ ৰহস্যবোৰ ভৰি থাকে। এইখন পথাৰত সকলোৰে খেতি কৰি তেওঁলোকে নিজে উপাৰ্জন কৰি কিনে ইয়াত খায়। সকলোৰে সপোনবোৰ ইয়াতে আছে। তো ব'লক আজি মই সেইবোৰ দেখাম। তো ফ্ৰেণ্ডছ, বেয়া নাপাব, এইটো এটা সৰু ভ্লগ হয়। ইমূৰৰ পৰা সিমূৰলৈকে এখন গোটেই পথাৰ। আমাৰ গাঁওখনৰ সকলোৰে সপোন ইয়াতে সোমাই আছে। এইবিলাক ধানে পকিছে, মাজে মাজে কাটিছে। এইখনে আমাৰ গাঁও হয়। তো আপোনালোকে দেখিলে পথাৰখন, উপভোগ কৰিলে, তো নিশ্চয় ভালে লাগিল আপোনালোকৰ। তো এইখন মোৰ পিছফালে আছে, এই পথাৰখন, এইমাত্ৰ দেখুওৱা পথাৰখন মোৰ পিছফালে আছে। তো এইখন আমাৰ গাঁও হয়। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব। এনেকুৱা সৰু সৰু ভ্লগৰ লগতে বহুতো এডুকেশ্যনেল ভিডিঅ' দিয়া গৈছে মোৰ আগতে, আপোনালোকে চাই ল'ব পাৰিব। তো আজিলৈ এইখিনিয়ে, নমস্কাৰ। এনেই দিলোঁ আৰু।